এটা ব্লগ শ্বুট কৰিম বুলি ভাবিছোঁ। মানে আজি মই দিনটোত কি কৰোঁ সেইবোৰকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু মই আছোঁ যোৰহাটত, আৰু যোৰহাটত মই ভাড়া ঘৰত আছোঁ, অকলে আছোঁ। আৰু মই অকলে দিনটোত কিনো কৰোঁ সেইবোৰকে আজি মই আপোনালোকৰ আগত দেখাম বুলি আহিছোঁ। আৰু মই এতিয়া মন কৰিছোঁ মই টি-শ্বাৰ্টটো উল্টাকৈ পিন্ধি আছোঁ। তো আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ৰাতিপুৱা মুখখন ধুই আহোঁগৈ। মুখখন ধোৱাৰ পাছত বাকীবোৰ কাম কৰিম। প্ৰথমতে মুখখন ধুই আহোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। আচলতে মই ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে মই মানুহজনী মানে বহুত আনডিচিপ্লিন হৈ গৈ আছোঁ, আৰু যাতে মই ভিডিঅ' বনোৱাৰ লগতে মানে ডিচিপ্লিন হৈ গৈ থাকোঁ। মানে মানুহজনী লগৰ কাম লগত কৰোঁ, বস্তুবোৰ অলপ ভালকৈ থওঁ। ভিডিঅ'টো বনালে মানে বস্তুবোৰ অলপ ভালকৈ থ'বলগীয়া হয়। মানে মই যাতে বস্তুবোৰ অ'ত থৈ নিদিওঁ। তো মই মানে নিজকে ডিচিপ্লিন বনাবলৈ চাই আছোঁ, কাম সময়ত, পঢ়া শুনাৰ সময়ত। তো সেইটো কাৰণে মই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। নিজৰ মুখখন চাফা কৰাৰ পিছত এতিয়া ৰুমটো চাফা কৰাৰ বাৰী। এতিয়া মই ৰুমটো অকণমান চাফা কৰিম। এইখন হৈছে মোৰ বিচনা, মানে মই তলতে শুওঁ, আৰু এইখন মোৰ টেবুল। কিতাপবোৰ বাৰু অলপমান ভালকৈ আছে। তাৰপিছত বিচনাখন সামৰোঁ। প্লিজ পিছফালে যিবোৰ দেখা পাইছে ইগন'ৰ ইট। আৰু এতিয়া মই গা ধুবলৈ যোৱাৰ আগতে প্ৰথমতে মষ্ট ইম্পৰ্টেণ্ট কামটো হৈছে মুখখন চাফা কৰা। বান্দৰৰ মুখ। এতিয়া মই গা ধুই আহিলোঁ, আৰু গা ধুই আহি মই পানী খাওঁ সদায়। মানে খালী পেটত সদায় পানী খাব লাগে। তেতিয়াহ'লে আজি মই কি খাওঁ সেয়া এতিয়া বনাব লাগিব। ৰাতিপুৱা শুই উঠিয়ে মই এইবোৰ বাচন ধুই লৈছিলোঁ, আৰু এয়া বুট অকণমান তিয়াই থৈ দিছিলোঁ। এতিয়া মই বুটো নবনাওঁ, একো নবনাওঁ। মই খালি এতিয়া অকলে ভাতটো বনাম। আৰু এয়া চাউল মাত্ৰ ইমানটো আছে, মানে আজি মই চাউল কিনিব লাগিব। তো অকলে থাকিলে এয়াই প্ৰব্লেম হয়। এইখিনি আজি মই এতিয়া বনাম, আৰু ইমানটো চাউল মানে আৰু দুদিনৰ চাউল আছে। তো আজি আহোঁতে বজাৰ কৰি আনিব লাগিব। চাউল আৰু আলু নাই, দুটা বজাৰ কৰিব লাগিব। এয়া হৈছে বুট, পিঁয়াজ আৰু মিঠাতেল আৰু নিমখ কম দি লৈছোঁ। এয়া হৈছে মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰু বুটকেইটা মানে প্ৰপাৰ কোমলা নাই,
অলপ অলপ মানে হেৰি হৈ আছে, টান টান হৈ আছে, আৰু মই এনেকৈ খাই ভাল পাওঁ। এতিয়া মই মোৰ ওচৰত কিবা এইটো কি বুলি কয়, চাটনি চেভ বুলিকৈ এটা খানা আছে, সেইটো মিক্স কৰি খাম। সেইটো হ'ব মোৰ ব্ৰেকফাষ্ট। আৰু কোনে কোনে বুট আধা কোমল হৈ থাকোঁতে খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। বাই বাই, এতিয়া মই ব্ৰেকফাষ্ট কৰি লওঁ। এতিয়া মই অলপ দেৰি কিতাপ পঢ়িম। এতিয়া মই পঢ়িবলৈ লৈছোঁ ইণ্ডিয়ান পলিটি, এম লক্ষ্মীকান্তৰ এখন চিলেবাছ, আৰু এইবোৰ মোৰ নোটছ হয়। অকণমান মই 1-1.5 ঘণ্টামান পঢ়ি লওঁ, তাৰপিছত আপোনালোকক লগ কৰিছোঁ। বাই বাই। অকণমান পঢ়িলোঁ এতিয়া, তাৰপিছত মই পাহৰিয়ে গ'লোঁ যে মই ভাত খোৱা নাই, ভাত খাবলৈ আছে। তাৰপিছত অলপ পিছত মোৰ ক্লাছলৈ যাবলৈ হ'ব। এতিয়া মোৰ ভাতটোতো বনোৱাই আছে, কিন্তু ভাতৰ লগত চাগে ডিম অমলেট খাম। তাৰপিছত ডিম অমলেট আৰু বুট। এয়া মই ডিম দুটা লৈ লৈছোঁ, আৰু এতিয়া মই ডিম অমলেট কৰিম। এতিয়া মোৰ আজিৰ দুপৰীয়াৰ সাজ হৈছে ডিম অমলেট, ভাত, আৰু এয়া কি কয় এইটো, বুট আৰু পিঁয়াজৰ চালাড। তেতিয়াহ'লে মই এতিয়া ভাত খাই লওঁ। বাই বাই। আৰু লগতে ভাত খাওঁতে বা বিশেষকৈ ভাত খাওঁতে মানে কাৰ মোবাইল চাওঁতে মানে কি চাই ভাল লাগে মোক কমেণ্টত জনাব প্লিজ। মইতো ভাত খাওঁতে সদায় তাৰক মেহতা কা উল্টা চশমা যে ছনী চাবত দিয়ে নেকি চাগে, সেইটো মানে মোবাইলত ইউটিউবত আছে। তাৰ এপিছ'ডবোৰ, পুৰণা এপিছ'ডবোৰ চাই ভাত খাই মানে খুব ভাল লাগে। তো মই এতিয়া তাৰক মেহতা কা উল্টা চশমা চাই ভাত খাম। বাই বাই। এতিয়া মই ক্লাছলৈ যাবলৈ ওলাইছোঁ, আৰু মই ৰেডি হৈ গ'লোঁ, এনেকৈ যাম। আৰু বহুত গৰম হয়, কিন্তু মোৰ গাটো ভাল নহয় ইমান এটা, সেইটো কাৰণে ফুল পূৰা প্ৰিপেৰেশ্যনত গৈছোঁ। আৰু মোৰ ক্লাছ হ'ব 2 ঘণ্টা, তাৰপিছত লগ পাইছোঁ। বাই বাই। হাই, মই ক্লাছৰ পৰা আহি পালোঁ, আৰু ইমানেই ডাঙৰ বৰষুণ দিলে মই মানে গোটেই তিতিলোঁ, আৰু গোটেই ৰাস্তাটোত মই তিতি আহিছোঁ। যেতিয়াই মই ৰুম পাওঁ হৈছোঁ, বৰষুণ নেদায়, বৰষুণ শেষ। তাৰপিছতে মই কেইটামান বজাৰ কৰি আনিছোঁ, আলু, চাউল আৰু চিপছ, এইকেইটা বজাৰ কৰি আনিছোঁ। আৰু আজিলৈ বজাৰ ইমানেই হ'ব। বাই। এতিয়া মই অকণ ভৰি হাতে ৰিলেক্স হৈ আছোঁ, আৰু মই স্নেক্স খাবলৈ। এতিয়া মই বেছিকৈ মোৰ এইটো চীজৰ যিটো এইটো মেৰিনেংগলছ হয়, মোৰ এইটো পচন্দ নহ'ল, মানে খাই ইমান এটা ভাল নালাগিলে, হ'লেও মই খতম কৰি দিলোঁ। আৰু পিজ্জা, যিটো আছে পিজ্জা, এইটো মোৰ ভাল নালাগিলে ইমান এটা খাই।
কিন্তু মই খতম কৰি দিলোঁ মানে ইমান এটা খাবলৈ ভাল নালাগে গুড আফটাৰনুন এতিয়া মই অলপ ৰেষ্ট কৰি আহিলোঁ আৰু মই এতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰিম ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই এনজয় কৰিব পাৰে তেতিয়াহ'লে টেক কেয়াৰ বাই বাই